ভগৱানৰ দৰ্শন পাব কোনে নিবিচাৰে। সকলোৰে জীৱনত ইমান সমস্যা যে ভগৱানৰ দৰ্শন পালেই সকলো ঠিক হৈ যাব। কিন্তু ভগৱানক বিচাৰি পাব কেনেকৈ? সৰ্বব্যাপী আছে ভগৱান। আপুনি হোৱাৰ আগত মাত্ৰ 5 মিনিট সময় নিজক দিয়ক আৰু বিশ্বাস ৰাখক, আপুনি পাই যাব ভগৱানৰ দৰ্শন। তাত যায় দিনৰ সকলো কাম শেষ কৰি যেতিয়া আপুনি ৰাতি খোৱা বোৱা কৰি বিচনাত পৰিব, তেতিয়া আপুনি 5 মিনিট সময় এনেকুৱা কিছুমান কাম কৰক যিবিলাক কামে আপোনাক ভগৱানৰ ওচৰলৈ লৈ যাব। শোৱাৰ আগত সদায় 5 মিনিট ভগৱানক প্ৰাৰ্থনা কৰক। আপোনাৰ দৰ্শন পোৱাৰ বহুত ইচ্ছা জাগিছে। যদি মই পাপী, তুমি মোক দিঠকত দেখা দিয়া নাই, ঠিক আছে, কিন্তু সপোনততো এবাৰ আহা। যদি মই পাপী, যদি মই তোমাৰ কাৰণে যোগ্য নহয়, তেতিয়াহ'লে তুমি মোক দেখা দিয়া নাই, ঠিক আছে, কিন্তু প্ৰভু এবাৰ সপোনত আহা। সপোনত আহি এবাৰ মোক দেখা দিয়া। সেইবাবে ৰাতি শোৱাৰ আগত ভগৱানক এবাৰ কোৱা, হে প্ৰভু, সপোনত মোক এবাৰ দেখা দিয়া। চকুকেইটা মুদি সংসাৰৰ সকলো কথা পাহৰি ভগৱানৰ ছবিখন মনলৈ আনিব। কেনেকৈ শ্ৰীকৃষ্ণই মাখন চুৰি কৰিছিল, কেনেকৈ গোৱৰ্ধন পৰ্বত হাতৰ আঙুলিত দাঙি ধৰি ৰাখিছিল, কেনেকৈ কালিয় দমন কৰিছিল, কেনেকৈ গোপীৰ ঘৰে ঘৰে গৈ মাখন চুৰ কৰি খাইছিল, যশোদাক কেনেকৈ আমনি কৰিছিল, গোপীসকল কৃষ্ণৰ প্ৰেমত কেনেকৈ পৰিছিল। যিবিলাক ভগৱানৰ লীলা আপোনাৰ মনলৈ আহে, সেইবিলাক স্মৰণ কৰি কৰি নিজকে বিলীন কৰি দিব। অনুভৱ কৰিব ভগৱানৰ সেই লীলাৰ সৈতে আপুনি সংপৃক্ত হৈ আছে, আৰু সেইখিনি ভাবি ভাবিয়েই প্ৰেম ভাৱেৰে ধুনীয়াকৈ শুই দিয়ক। শুদ্ধ মনেৰে 15 দিন মাত্ৰ নিজকে ভগৱানৰ নামত বিলীন কৰি দিয়ক। তাৰ পাছৰ ফলাফল আপুনি নিজেই পাই যাব। বিশ্বাস ৰাখক, আপোনাৰ এই কামৰ দ্বাৰা আপুনি শ্ৰীকৃষ্ণৰ দৰ্শন পাবলৈ সক্ষম হ'ব। শাস্ত্ৰয়ো কৈছে, সপোনত ভগৱানৰ দৰ্শন পোৱাটো উত্তম। যদিহে আপুনি সপোনত ভগৱানৰ দৰ্শন পায়, তেতিয়াহ'লে অন্ততঃ আপুনি বাস্তৱত ভগৱানৰ দৰ্শন কামনা কৰিব পাৰিব। সপোনতো ভগৱানৰ দৰ্শন পোৱাটো ইমান সহজ কথা নহয়। এই ভিডিঅ'টো চাই থকা 100জনে যদি চেষ্টা কৰে, তাৰ মাজত সপোনত ভগৱানৰ দৰ্শন পাবলৈ এজনহে সক্ষম হ'ব। কিন্তু মই কোৱাৰ ধৰণে যদি আপুনি ভগৱানক এক মন এক চিতে যদি আপুনি স্মৰণ কৰে, তেতিয়াহ'লে আপুনি নিশ্চয় ভগৱানৰ দৰ্শন পাব।